ক্ৰাঞ্চি হৈ গৈছে, ধুনীয়া দেখিবলৈ ধুনীয়া হৈ গৈছে, খোৱাটো বনলেগ চিকেন লৈছোঁ। এইটো বিলাহী, পুদিনাৰ পাত, পিঁয়াজ, কেঁচা জলকীয়া, নহৰু, আদা আৰু এইখিনি গ্ৰীণ মটৰ। আকৌ আপোনাৰ মছলা এইখিনি গৰম মছলা, চিলি ফ্লেক্স, জলকীয়াৰ গুড়ি, ধনিয়া এইটো অকণমান মিক্সিত মই মাৰি লৈছোঁ আৰু এইটো জিৰা আৰু ধনিয়া মিক্স। এয়া মই বনলেগ চিকেন এইখিনি মই পেষ্ট বনাই লওঁ। এয়া চিকেন মই এতিয়া এইখিনি মটৰ দি দিম, পিঁয়াজটো দি দিম, ধনিয়াৰ পাত দি দিম, এয়া নহৰু, আদা, বিলাহী এটা মই সৰু সৰু কাটি লৈছিলোঁ। এইখিনি মই মিহিন পেষ্ট নবনাওঁ, এইখিনি অলপ গোটা গোটা কৰি মিক্সিত মাৰি লওঁ। এয়া মিক্সিত মাৰি ল'লোঁ। এয়া ব্ৰেডৰ পাউডাৰ, মই দুখন ব্ৰেড মানে গুড়ি কৰি লৈ লৈছোঁ, অকণমান শুকাই পেলাই। এয়া গৰম মছলা, জিৰা ধনিয়া, ৰেড চিলি পাউডাৰ, চিলি ফ্লেক্স, এয়া গোটা ধনিয়া, হালধি পাউডাৰ, সোৱাদ অনুযায়ী নিমখ দি দিব। এয়া মই সুন্দৰ কৰি মিলাই পেলাই 10 মিনিট সময় ৰাখি দিলোঁ। এয়া মই ময়দা 1 কাপ ময়দা লৈছোঁ। ময়দাখিনি মই সুন্দৰ কৰি লেতেৰা থাকিব পাৰে চালি লৈছোঁ। অকণমান 1 চুটকি আজৱাইন দি দিছোঁ। আজৱাইনটো এনেকৈ অকণমান ক্ৰেছ কৰি দি দিছোঁ। 1 চামুচ ঘি দি দিছোঁ, অকণমান নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী দি দিলে হ'ল। অকণমান ৰিফাইন দি দিছোঁ। এতিয়া এই ময়দাটো মুঠিলে এনেকৈ মুঠি লাড্ডু হৈ যাব লাগে, তেতিয়া জানিব আপুনি ময়দাটো মানে পানী ঢালিবৰ হৈ গৈছে, এইটো ৰেডি। এইটো মই কুমলীয়া গৰম পানী দি দিম। এতিয়া মই গৰম পানী ঢালিম ইয়াতে। এয়া হাতেৰে মই মাখিম এইটো এতিয়া। এয়া মোৰ আটা ময়দাখিনি ৰেডি হৈ গ'ল মোৰ। এনেকুৱা চফ হ'ব লাগে, বেছি টাইটো হ'ব নালাগে, বেছি নৰমো হ'ব নালাগে। অকণমান ৰেষ্ট ৰাখি দিম মই 10 মিনিট সময়। 10 মিনিট নালাগে, এইটো 2 মিনিট হ'লেই হৈ যায়। আৰু এটি কেতিয়াবা হয়তো আপুনি এডভান্স বনায়ো ৰাখি থৈ দিব পাৰে। এয়া মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই ৰুটিৰ নিচিনা বনাম আৰু এইখিনি মই আগতে ভগাই লওঁ। আপোনালোকে কেতিয়াবা ময়দাৰ নবনাই পেলাই আপুনি হয়তো চাউলৰ গুড়িৰেও বনাব পাৰে। চাউলৰ গুড়ি, আটা, তেনেকৈ চাউলৰ গুড়ি বনালেও এইটো হেল্ডি হয়, কোনো ছাইড এফেক্ট নকৰে।
এতিয়া মই অকণমান শুকান ময়দা লৈ লৈছোঁ এইটো বেলিবৰ কাৰণে। চেপ দি দিব, চিকেন দি দিব, এনেকৈ মই কমপ্লিট সমোচাকেইটা বনাই লওঁ। এয়া মোৰ কমপ্লিট হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰিম। কেৰাহীত মই তেল দি দিছোঁ। তেল আপুনি যি তেল খায় সেইটো তেলে দি ব্যৱহাৰ কৰিব। ঘিটো ভাজিব পাৰে, মাষ্টাৰ অইলতো ভাজিব পাৰে। মই ৰিফাইন অইল দি দিছোঁ। তেল গৰম হৈ গ'ল মোৰ। ক্ৰাঞ্চি হৈ গৈছে, ধুনীয়া দেখিবলৈ ধুনীয়া হৈ গৈছে। খোৱাটো আমাৰ